নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক কি দেখুৱাম গম পাইছেনে? আজি আপোনালোকক দেখুৱাম বিদ্যাপুৰৰ উচ্ছেদ অঞ্চলকেইটা। আমি বিদ্যাপুৰৰ উচ্ছেদ অঞ্চললৈ আমি গৈ আছোঁ। এয়া উৰিয়াম ঘাট পাইছোঁহি। উৰিয়াম ঘাটৰ উৰিয়াম ঘাটৰ পৰা আৰম্ভ হৈছে। আমি গাড়ীবিলাক লগ পাই আছোঁ। তেখেতলোকে সকলো ভাঙি চিঙি ঘৰ মোৱা হৈছেগৈ। নগাঁও ফালে বোলে গৈ আছে। ইমান সঠিককৈ নাজানো, তথাপিও জেগাডোখৰ পালেহে আমি গম পাম। এয়া উৰিয়াম ঘাটৰ আৰক্ষীসকলে সকলোৱে বাহাৰ পাতি ৰৈ আছেহি। ইয়াতে আৰক্ষীবিলাক বাহাৰ পাতিছে। এয়া আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? ইমান কষ্টৰে আৰক্ষীসকলো আগবাঢ়ি আহিছে। চাওকচোন কিমান কষ্ট কৰি তেখেতলোকো খাইছেনে বৈছেনে, এইবিলাকতো কাৰো চাবৰ সময়ে নাই। তথাপিতো তেওঁলোকে নিজৰ ডিউটি কৰি আছে। এয়া আমিও তথাপিও গৈ আছোঁ চাবলৈ। আপোনালোকক আজি দেখুৱাই যাম বিদ্যাপুৰৰ উচ্ছেদ অঞ্চলকেইটা। এয়া আৰম্ভ হৈছে বিদ্যাপুৰৰ উচ্ছেদ অঞ্চল। এয়া দেখিছেনে, উচ্ছেদ কৰিবলৈ পোৱাই নাই। তেখেতলোকে নিজে সকলোবোৰ ভাঙি চিঙি বান্ধি খুন্ধি নিজৰ গাড়ীত ভৰাই কৰি নগাঁৱলৈ ক'লৈ যাত্ৰা কৰি গৈ আছে। তেখেতলোকৰ নিজৰ জেগালৈ নগাঁৱলৈ গৈছে বুলি কৈছে। আৰু তেখেতলোকক সুধিছিলোঁ কিছু কথা। তেখেতলোকে ইমানকৈ ক'ব নিবিচাৰে, তথাপিতো কৈছে আৰু সকলো ভাঙি চিঙি আমি নগাঁৱলৈ গাড়ীত উঠাই লৈ গৈছোঁ। আমি এতিয়া যাবগৈ লাগিব আৰু এনেকৈ বুলি কৈছে। আমি এতিয়া আপোনালোকক দেখুৱাই গৈছোঁ বিদ্যাপুৰৰ উচ্ছেদ অঞ্চলসমূহ। দেখি বেয়া লাগিছে। আপোনালোকৰ বাৰু কেনেকৈ লাগিছে নাজানো, তথাপিতো তেখেতলোকেও অবৈধভাৱে থকা নহয় জানো। তেখেতলোকৰ নিজৰো দুখ আছে, সেয়েহে তেখেতলোকে নিজৰ ভুক্তভোগীৰ কাৰণে ভুগিবলগীয়া হৈছে। এয়া গাঁও ফালে আমি গৈ আছোঁ। এইডোখৰ হৈছে বজাৰ অঞ্চল। গাঁৱৰ ফালে গৈ আছোঁ। গাঁৱতো বহুত ভিতৰলৈকে আমি সোমালোঁ, চালোঁ। সকলো চাই মেলি দুখ লগা অৱস্থা। কিনো কৰিম, তথাপিতো যাবই লাগিব নহয় জানো। তেখেতলোকে যাবলৈ সকলো হাম বান্ধি ওলাইছে। আৰু সেয়া আমি সকলো ঘূৰি মেলি এতিয়া উভতি আহিলোঁ। উভতি আহি সেউজীয়া পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। কেনে পালে জনাব। দেখিলেতো বেয়াই লাগিছে, তথাপিতো আজিলৈ ভিডিঅ'টো ইমানেই। আহোঁ